শৰীৰটোৱে যদি সুস্থ নাথাকে, স্বাস্থ্য যদি ভালে নাথাকে, তেনেহ'লে ধন সম্পত্তি, টকা পইচা, অট্টালিকা কিহৰ বাবে? তো আজি আমি কথা পাতিম স্বাস্থ্য কেনেদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি, নিজৰ শৰীৰটো কেনেদৰে সুস্থ কৰি ৰাখিব পাৰি, তাৰে কেইটামান টিপছ মই আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ। আগতেই কৈ লৈছোঁ, ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু স্বাস্থ্যজনিত বিভিন্ন ধৰণৰ কথা মোৰ লগত শ্বেয়াৰ কৰিবৰ বাবে বা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মই ভিডিঅ' লৈ আহিম। তো আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজি মই কথা পাতিছোঁ যে স্বাস্থ্য কিদৰে সুৰক্ষিত ৰাখিব পাৰোঁ। প্ৰথমতেই হৈছে গৰম পানী ব্যৱহাৰ। আমি সকলোৱে ঠাণ্ডা দিন অহাৰ লগে লগে গৰম পানী ব্যৱহাৰ কৰোঁ। গৰম পানী ব্যৱহাৰ কৰাটো আমাৰ অভ্যাসত পৰিণত হয়, কিন্তু এইটো একেবাৰে কৰিব নালাগে। গৰম পানীয়ে আমাৰ শৰীৰৰ চকুৰ অংশ আৰু আমাৰ শৰীৰৰ যিখিনি মাংসপেশী সেইবোৰ কোচ খুৱাই পেলাই আৰু বহুতো নাৰ্ভবিলাক দুৰ্বল কৰি পেলাই। সেইটো হৈছে স্বাস্থ্যটোৰ ভালে ৰখাৰ এটা টিপ যে আমি গৰম পানী কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। খাবলৈ ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু গা ধোৱাত একদমেই ব্যৱহাৰ কৰিব নালাগে। তাৰপিছত ছেকেণ্ড নম্বৰ টিপছটো হৈছে গাখীৰ চাহ। আমি ভুলতো গাখীৰ চাহ সেৱন কৰিব নালাগে। যেনেকৈ গাখীৰ চাহ খোৱাৰ পাছত কাপ হওক বা গিলাচ হওক এটা দাগ ধৰি যায়, সেইদৰে আমাৰ লিভাৰত এটা চামনি বহে, যাৰ ফলত আমাৰ গেছৰ সৃষ্টি হয় আৰু আমাৰ শৰীৰৰ একদম মাৰাত্মক বেমাৰটোৱে হৈছে গেছ। তো সেইবাবে আমি গাখীৰ দিয়া চাহ কেতিয়াও সেৱন কৰিব নালাগে। আৰু থাৰ্ড টিপছটো হৈছে যে আমি লাল চাহ সদায় সেৱন কৰিব লাগে। দিনটোত একাপ নহ'লেও দুকাপ মানে নিয়মিত লাল চাহ খোৱাৰ অভ্যাসটো কৰিব লাগে। লাল চাহ আচলতে চাহপাতৰ পৰাইতো প্ৰস্তুত কৰা হয়। তো সেই চাহপাত হৈছে গছৰ পাত আৰু গছৰ পাতে আমাৰ স্বাস্থ্যটোৰ কোনো হানি নকৰে। কিন্তু লাল চাহটো কেনেকৈ খাব? লাল চাহত অকণমান নেমুৰ ৰস আৰু আদাৰ ৰস মিহলাই পেলাই আমি যদি দৈনিক সেৱন কৰোঁ, আমাৰ গেছ হওক, আমাৰ মাথাৰ বিষ হওক, আমাৰ শৰীৰটো সুস্থ ৰখাত এই লাল চাহটোৱে বহুত ধৰণৰ সহায় কৰে। তেন্তে আজিলৈ মই ইয়াতে সামৰিছোঁ। অন্য এটি টিপছ লৈ আহিম শৰীৰ সম্পৰ্কীয় হওক, স্কিন সম্পৰ্কীয়। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।